নমস্কাৰ বন্ধু বান্ধৱীসকল, লতিফাছ কিচেন এণ্ড ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা সম্পূৰ্ণ বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। মই এনেই ৰেচিপি দিওঁ, ব্লগ দিওঁ। আজি মই এইখিনি কাঁহ পিতলৰ বস্তুখিনি কেনেকৈ চাফা কৰিলোঁ, কি দি চাফা কৰিলোঁ, সেই ভিডিঅ'টোকে আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এইবিলাক আমাৰ চাফা কৰিবলৈ খুব দিগদাৰী হয় নহয়নে, এনেই নাযায়, কিন্তু মই এটা চলিউশ্যন বনাই পেলাই এইটো চাফা কৰিলোঁ। খুব ধুনীয়া চাফা হ'ল। এটোকে কেনেকৈ কৰিলোঁ আৰু কি কি বস্তু মই ইউজ কৰিলোঁ সেইখিনিকে এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আজি লৈ আহিছোঁ। চাই থাকিবচোন ভিডিঅ'টো শেষলৈকে। বহুত দিন চাফা কৰিব পৰা নাই, খুব লেতেৰা হৈছে, সেই ভাবিলোঁ গোটেইখিনি বস্তু উলিয়াই লওঁ আৰু মুচি লওঁ ভিতৰটো। গোটেই বস্তু উলিয়াই ভিতৰটো মুচি ল'লোঁ আৰু কাঁহ পিতলৰ বস্তুখিনি চাফা কৰিম যিহেতু বাকীখিনি ভৰাই ৰাখিলোঁ। ডিনাৰ অৰ্গেনটো উলিয়াইছোঁ যেতিয়া চাফা কৰিবলৈ, গোটেই বেলেগ বস্তুখিনি মুচি কৰি থলোঁ। কিন্তু এই কাঁহৰ পিতলৰ বস্তুখিনি কেনেকুৱাকৈ ৰং ধৰিছে, পুৰণা বস্তুখিনি ৰং ধৰিছে, কিন্তু নতুনখিনি ভাল হৈ আছে, তথাপিও অকণ অকণ দাগ হৈছে। ভাবিছোঁ চাফা কৰোঁ আৰু আপোনালোককো দেখুৱাওঁ কিহেৰে চাফা কৰোঁ, কেনেকৈ কৰোঁ চাব। এইটো আমাৰ হাত ধোৱা হয় পুৰণা, আপোনালোকে দেখিছে নাই নাজানো। এইটো এনেকুৱা ইয়াতে হাত ধোৱাই, বহুত পুৰণা হয়। চাফা কৰিলে ধুনীয়াকৈ জিলিকি যায়, কিন্তু আকৌ এনেকুৱা ক'লা নিচিনা পৰি যায়। আৰু শৰাইকেইখন দেখিছেনে ৰং ধৰিছে, আৰু বাকী গ্লাছ এইবিলাক ইমান হোৱা নাই, পুৰণাবিলাক ৰং হৈছে। আৰু এইটো আমি বদনা বুলি কওঁ, এইটো উজু কৰে আগতে। ইয়াত পানী লৈ পেলাই উজু কৰা হয়। আৰু ইয়াত বটা পুৰণাও আছে, নতুনো আছে। বটাকেইটাও চাফা কৰিম। এইটো পানী লোটা জগ, তাৰমানে সেইটো এনেকুৱা চাফা হয় কৰিলে, কিন্তু কালাৰ ধৰি যায়। এইটো অলপ চাফা কৰিম, তাকে ভাবিছোঁ কেনেকৈ কিহেদি চাফা কৰোঁ, কেনেকৈ কৰোঁ, হয়নে নহয় আপোনালোকক অকণ দেখুৱাওঁ। আৰু এইটো বনাবও পাৰি, কি বুলি কয় আপোনালোকে নাজানো, মই টৌ বুলি কওঁ। সেইটো অকণমান চাফা কৰিম। আৰু কাঁহ পিতলৰ বস্তু চাফা কৰিবলৈ বজাৰত কিছুমান লিকুইড পোৱা যায় বা পিতাম্বৰী পাউডাৰ পোৱা যায়, কিন্তু মই এই পাউডাৰটো ঘৰতে বনাইছোঁ। এয়া চাওকচোন। আৰু এইটো পাউডাৰ ঘৰতে বনাই পেলাই ষ্ট'ৰ কৰিও ৰাখিব পাৰি, এয়াৰটাইট কণ্টেইনাৰত ভৰাই থৈ দিব পাৰি। মই এটা ভিডিঅ'ত দেখিছিলোঁ আৰু তেনেকৈ বনাইছিলোঁ। মই বনাইছোঁ, কেইবাটাও বস্তু মিক্স কৰি বনাইছোঁ। ভিডিঅ'টো চাই থাকিলে আপোনালোকে শেষলৈ দেখিব মই কি কি বস্তু ইউজ কৰি এই পাউডাৰটো বনাইছোঁ। আৰু এই পাউডাৰটো দি এতিয়া মই এই বস্তুখিনি গোটেইখিনি চাফা কৰি আপোনালোকক দেখুৱাইছোঁ, কেনেকুৱা হয় চাবচোন। ময়ো প্ৰথমবাৰ কৰিছোঁ, যদি ভাল হয় আপোনালোকেও এনেকৈ কৰিব পাৰিব। ঘৰত থকা বস্তু দিয়ে এই পাউডাৰটো বনাব পাৰি। এই টেমাটোতে ভৰাই ৰাখিছোঁ আৰু অকণমান উলিয়াই লৈছোঁ। এতিয়া এইখিনি লগাম আৰু অলপ সময় লগাই ঘঁহি থাকিম, হয়নে নহয় চাওঁ। প্ৰথমতে এই চিলিমচিটোকে চাফা কৰোঁ বুলি ভাবিছোঁ। এইটো আমাৰ এওঁলোকৰ বহুত দিনৰ আগৰ ইয়াতে আছিল, মই চাফা কৰি ধুনীয়াকৈ ৰাখোঁ আৰু মই খুব ভাল পাওঁ এই বস্তুটো, পুৰণা বস্তু যিহেতু। প্ৰথমতে এইটোকে চাফা কৰি দেখুৱাওঁ। এয়া পাউডাৰ দিছোঁ আৰু অকণ পানী দিছোঁ, যিহেতু শুকান বস্তুটো পাউডাৰটো অকণমান পানী দিব লাগিব। আৰু এনেকৈ সানি ৰাখোঁ। আৰু গ্ল'ভছ পিন্ধি ল'লে ভাল হ'ব নেকি, কিন্তু মোৰ তাত গ্ল'ভছ নাই, মই হাতেৰে চাফা কৰিছোঁ। অকণমান সানি ৰাখি পিছত ঘঁহি দিম। ঈদত মেহেন্দি লগাইছিলোঁ আৰু এতিয়া বহুত বেয়া দেখা হৈছে হাতখন, আধা আধা গুচি গৈছে মেহেন্দিখিনি। আধা থাকিলে আধা গ'লে খুব বেয়া লাগে দেখিবলৈ, ইগন'ৰ কৰিব আপোনালোকে। আৰু এয়া মই অলপমান সানি দিছোঁ। মোৰ বোধেৰে চাফা হ'ব নেকি, সানোতে দেখোন অকণমান দেখিছোঁ, আৰু ঘঁহি দিলে চাগৈ আৰু চাফা হ'ব। লগাই থাকোঁতে কেমেৰা ধৰিবলৈ মানুহ নাই যিহেতু, মই লগাই লৈ আকৌ হাত ধুই আহি অকণমান দেখুৱাই দিছোঁ। এইখিনি গোটেইখিনি অকণমান সময় ৰাখি থ'ম, 5-10 মিনিট সময় ৰাখি থ'ম, তাৰপাছত ঘঁহি দিম। আৰু এইকেইটা দেখিছেনে, এইকেইটা তামৰ গ্লাছ হয়, এইকেইটাও লগাই থ'ম, এইকেইটাও চাফা কৰি চাম হয় নেকি।
ইয়াৰ পাছতে আহি পালে মই ক'লোঁ তুমি ৰেকৰ্ড কৰি দিয়া, মই এইখিনি চাফা কৰোঁ, যিহেতু এখন হাতেৰে কেমেৰা লৈ এখন হাতেৰে নোৱাৰি। ক'লে মই কৰি দিম, তুমি ভিডিঅ' কৰা। আৰু ঘঁহি দিলে, ষ্টিল ব্ৰাছ দি ঘঁহি দিলে। বহুত বেছি ঘঁহিব লগা হোৱা নাই, অলপ ঘঁহোতে এৰাই গৈছে। পাউডাৰটো খুব ভাল হৈছে চাফা কৰিবলৈ। প্ৰথমবাৰ কৰিছোঁ, কিন্তু খুব ভাল পাইছোঁ কৰিবলৈ। আৰু গোটেইখিনিতে সানি লৈছোঁ। আৰু গোটেইবিলাক বস্তু চাফা কৰা দেখুৱাই থকা নাই, যিহেতু ভিডিঅ'টো বহুত দীঘল হ'ব গোটেইখিনি যদি মই দেখুৱাই থাকোঁ। আৰু দুই এটা বস্তুহে এনেকৈ চাফা কৰা দেখুৱাইছোঁ। এইটো পুৰণা দিনৰ এটা বেচিন বুলি ক'ব পাৰি। এতিয়া মানুহে বেচিনত হাত ধুৱে, মানুহক ধুবলৈ দিয়ে, কিন্তু আগতে নাছিল। যিহেতু এইটোতে হাত ধুৱে। মোৰ শহুৰৰ দিনৰে আছিল, তেওঁলোক ইয়াতে আছিল, যিহেতু কোৱাৰ্টাৰত আছিল তেওঁ বস্তুবিলাক আহি মই পাইছোঁ। আৰু সেইটো বদনাত তেওঁৱে উজু কৰিছিল, মোৰ শহুৰে। আৰু এই বস্তুবিলাক তেওঁক মই নেদেখিলোঁ যদিও তেওঁ বস্তুকেইটা মই পাইছোঁ, আৰু সেয়ে মই খুব আদৰে ৰাখোঁ এইকেইটা বস্তু। আৰু চাওকচোন, ইমান ধুনীয়াকৈ চাফা হৈছে, চিকচিকীয়া হৈ গৈছে। এনেকৈ যদি চাফা কৰি থকা যায় ধুনীয়া হৈ থাকিব। মই বহুত দিন চাফা কৰা নাছিলোঁ কাৰণে ক'লা পৰি গৈছিল। আৰু এই তামৰ গ্লাছকেইটা যে ইমান ধুনীয়া হৈছে, তামৰ কাৰণে বোধ কৰোঁ এই পাউডাৰটো বেছি ভাল হ'ব তামৰ পাত্ৰ চাফা কৰিবলৈ। খুব ধুনীয়া হৈ গৈছে। নেমু দিলেও চাফা হয়। আৰু নেমু লগতে যেতিয়া চাইট্ৰিক এচিডৰ লগত আৰু বহুতকেইটা বস্তু পৰিছে, সেয়েহে ধুনীয়াকৈ চাফা হৈছে। আৰু মই ৰ'দত দিছোঁ, বস্তুখিনি পানীখিনি শুকাবলৈ ৰ'দত দিছোঁ। আৰু এটা এটাকৈ দেখুৱাইছোঁ। চাওকচোন, এইটো বটা মোৰ খুব মৰমৰ, মোৰ মায়ে দিয়া। আৰু এইটো কৈছোঁৱে, গোটেইখিনি বস্তু খুব ধুনীয়া হৈ গ'ল। মই ভাবিছিলোঁ ভিডিঅ'টো নিদিওঁ, কিন্তু যেতিয়া চাফা হ'ল ভাবিছোঁ এতিয়া দিব পাৰিম। চাওক, গোটেইখিনি বস্তু মই দেখুৱাই দিছোঁ। খুব ধুনীয়াকৈ চিকচিকীয়া হৈছে, খুব ধুনীয়া হৈছে। এই পাউডাৰটো আপুনি ভিডিঅ'টো চাই থাকিলে লাষ্টৰ ফাললৈ দেখিব মই পাউডাৰটো কেনেকৈ বনাইছোঁ। আৰু বাকীখিনি বস্তু যে এইখিনি ইমানকৈ লেতেৰা হোৱা নাছিল, ক'লা পৰা নাছিল, সেইখিনি মই থৈ দিলোঁ মুচি পেলাই। আৰু এতিয়া চাওকচোন, মই পাউডাৰটো কেনেকৈ বনাইছোঁ। একাপ আটা লৈছোঁ, 1/4 কাপ খোৱা চ'দা লৈছোঁ, 1/4 কাপ নিমখ লৈছোঁ। আৰু এই চাইট্ৰিক এচিড যিটো মই অনলাইন আনিছিলোঁ সেইটো লৈছোঁ। আপুনি চাইট্ৰিক এচিডৰ সলনি নেমু বা ভিনেগাৰ ইউজ কৰিব পাৰিব। এইটো মই অনলাইন আনিছিলোঁ, বেছি নলয়, 160 নে কিমান লয়। আনিবও পাৰিব। আৰু যদি আনিব নোৱাৰে বা নানে, তেতিয়াহ'লে আপুনি ভিনেগাৰ বা নেমু দিলেও হ'ব। আৰু মই 1/4 কাপ চাৰ্ফ দিছোঁ, তাতে দি পেলাই গোটেইখিনি একেলগে দি মিক্সিৰ বাতি এটাত দি গুড়ি কৰি মাৰি দিছোঁ একেলগে। আৰু খুব ধুনীয়া এটা পাউডাৰ হৈ গৈছে। আৰু তাতে মই অকণমান দিছোঁ কালাৰ, যিহেতু পিতাম্বৰী পাউডাৰ ৰঙা হয়, ৰঙা নহয়, পিংক কালাৰ নিচিনা হয়। সেয়েহে মই কালাৰটো আনিবলৈ অকণমান ফুড কালাৰ দিছোঁ। আৰু ফুড কালাৰৰ লগত অকণমান পানী দিছোঁ, দি পেলাই মই গোটেইখিনি একেলগ কৰি মাৰি দিছোঁ। আৰু মোৰ এই পাউডাৰটো হৈ গৈছে। আৰু এইটো আপুনি ষ্ট'ৰ কৰি বহুত দিনলৈ থৈও দিব পাৰিব। কাঁহ পিতল চাফা কৰাত এই কালাৰটোৰ কোনো ভূমিকা নাই, ফুড কালাৰৰ। কিন্তু পিতাম্বৰী পাউডাৰ নিচিনা কৰিবলৈ, অকণমান পিংক কালাৰ নিচিনা কৰিবলৈহে মই এই কালাৰটো দিছোঁ। আৰু তাতে অকণমান পানী দিছোঁ, দি পেলাই গোটেইখিনি মাৰি দিছোঁ। চাওকচোন, ধুনীয়াকৈ হৈ গ'ল। এইটো পাউডাৰ আপুনি বহুত দিনলৈ ষ্ট'ৰ কৰি পেলাই এনেকৈ থৈ দিব পাৰিব, আৰু কাঁহ পিতল চাফা কৰিব পাৰিব। পিতাম্বৰী পাউডাৰ বা যিকোনো ধৰণৰ লিকুইড যদি আপুনি আপোনাৰ ওচৰৰ ষ্ট'ৰত, দোকানত নাপায়, তেতিয়াহ'লে এনেকৈ আপুনি ঘৰত থকা বস্তুৰে এই পাউডাৰটো বনাব পাৰিব। আৰু মই ক'লোৱে, চাইট্ৰিক এচিডৰ সলনি আপুনি ভিনেগাৰ বা নেমু ব্যৱহাৰ কৰিব পাৰিব। আৰু এনেকৈ বনাই আপুনি চাফা কৰিব পাৰিব। মই বহুত দিনতে এটা ভিডিঅ'ত চাই পেলাই এইটো পাউডাৰ বনাইছিলোঁ। এনেকুৱা ধৰণৰ ভিডিঅ' যে আহি থাকে, তাতে চাই পেলাই এটা ভিডিঅ' বনাইছিলোঁ। আৰু মই এতিয়া পাহৰিলোঁ কি ভিডিঅ' চাইছিলোঁ। মনত ৰাখি পেলাই এনেকৈ বনাইছিলোঁ, আৰু মোৰ খুব কাৰ্যকৰী হৈছিল। মোৰ ভাল লাগিল এই টিপছটো এনেকৈ বনাই আপোনালোকে চাব পাৰিব। আজি যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।